নমস্কাৰ মই ৰাজশ্ৰী আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই আপোনালোকৰ বাবে এটা লোকেল কুকুৰা মাংসৰ ৰেচিপি লৈ আহিছোঁ। মই আজি লোকেল কুকুৰা মাংসখিনি কঁঠাল গুটিৰ লগত বনাইছিলোঁ। তেনেহ'লে বলকচোন চাই লওঁ মইনো আজি ৰেচিপিটো কেনেকৈ বনালোঁ। কঁঠাল গুটিৰ সৈতে লোকেল কুকুৰা মাংস বনাবৰ বাবে মই প্ৰথমতে গেছত এখন কেৰাহী গৰম কৰি লৈছোঁ। কেৰাহীখন গৰম হোৱাত মই ইয়াতে দিছোঁ ডাঙৰ চামুচেৰে 4 চামুচ মিঠাতেল। তেলখিনি গৰম হৈ আহিলে এতিয়া মই ইয়াতে দিছোঁ অলপমান জিৰা আৰু দিছোঁ এটা সৰু ইলাচি, এটা লং দিছোঁ আৰু দিছোঁ 4টামান জালুক। এতিয়া মই মছলাখিনি ভালকৈ ফুটিবলৈ দিম। আমাৰ মছলাখিনি ভালকৈ ফুটিলে এতিয়া মই ইয়াতে দিছোঁ এটা ডাঙৰ সাইজৰ পিঁয়াজ মিহি মিহিকৈ কাটি ৰাখিছিলোঁ। এতিয়া মই পিঁয়াজখিনি গোল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰি ল'ম। এতিয়া মই ইয়াতে দিছোঁ আধা কেজি লোকেল কুকুৰা মাংস। এতিয়া মই গোটেইখিনি ভালকৈ এবাৰ মিক্স কৰি ফ্ৰাই কৰি ল'ম। এতিয়া মই ইয়াতে দিছোঁ সোৱাদ অনুসৰি নিমখ, অলপমান হালধি, ভালকৈ মিলাই ল'ম আৰু হাই ফ্লেমত 10 মিনিটৰ বাবে ফ্ৰাই কৰি ল'ম। মোৰ মাংসখিনি 10 মিনিট ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই ইয়াতে দিছোঁ অলপমান চিকেন মছলা আৰু দিছোঁ অলপমান ৰেড চিলি পাউডাৰ, অলপমান মিট মছলা দিছোঁ, অলপমান ধনিয়া পাউডাৰ দিছোঁ আৰু দিছোঁ অলপমান জিৰা পাউডাৰ। এতিয়া মই দিছোঁ ইয়াতে 1 টিস্পুন জিঞ্জাৰ গাৰ্লিক পেষ্ট। এতিয়া মই গোটেই মাংসখিনি ভালকৈ মিক্স কৰি ল'ম আৰু হাই ফ্লেমত 5 মিনিটৰ বাবে ফ্ৰাই কৰি ল'ম। মোৰ মাংসখিনি 5 মিনিট ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই 2টা মিডিয়াম সাইজৰ আলু কাটি ৰাখিছিলোঁ আগতে, আলুখিনি ইয়াতে দি লৈছোঁ। এতিয়া মই আকৌ এবাৰ ভালকৈ মিলাই ল'ম, 1 মিনিটৰ বাবে ফ্ৰাই কৰি ল'ম। ইয়াতে এতিয়া মই দিছোঁ আগতে বইল কৰি ৰখা কঁঠাল গুটি। মই এতিয়া গোটেইখিনি আকৌ এবাৰ ভালকৈ মিলাই 5 মিনিটৰ বাবে মিডিয়াম ফ্লেমত ফ্ৰাই কৰি ল'ম। মোৰ 5 মিনিট হৈ গৈছে। এতিয়া মই ইয়াতে নিজৰ জোখমতে গৰম পানী দি লৈছোঁ। আপোনালোকেও পানীখিনি নিজৰ জোখমতে দি ল'ব। ভালকৈ এবাৰ মিলাই ল'ম আৰু এতিয়া মই এই মাংসখিনি 10 মিনিটৰ বাবে হাই ফ্লেমত উতলিবলৈ দিম। আমাৰ 10 মিনিট হৈ গৈছে। এতিয়া মই মাংসখিনিত 2টা জলকীয়া কাটি ৰাখিছিলোঁ, জলকীয়াকেইটা দি ল'লোঁ, ভালকৈ এবাৰ মিলাই লৈছোঁ। এতিয়া মই লাষ্টত 1 টেবুল স্পুন ঘিউ দি দিছোঁ। আকৌ এবাৰ গোটেই মাংসখিনি মই ভালকৈ মিলাই ল'ম আৰু 5 মিনিটৰ বাবে সিজিবলৈ দিম। এয়া এতিয়া আমাৰ মাংসখিনি খাবলৈ ৰেডি হৈ গ'ল। আৰু যদিহে আপোনালোকৰ মোৰ আজিৰ ৰেচিপিটো চাই ভাল লাগিলে তেনেহ'লে প্লিজ মোক কমেণ্টছত লিখি জনাবলৈ নাপাহৰিব। মই কঁঠাল গুটিৰ সৈতে লোকেল কুকুৰা মাংস আগতে খোৱা নাছিলোঁ, এইবাৰ প্ৰথমবাৰৰ বাবে বনাইছোঁ আৰু সঁচাকৈ খাবলৈ খুব ভাল হৈছিলে। যিসকলে এনেদৰে বনাই খাইছে তেওঁলোকে এইটো টেষ্টটো জানিবই আৰু যিসকলে খোৱা নাই প্লিজ এবাৰ এই ৰেচিপিটো ঘৰত বনাই খাই চাব আৰু মোক কমেণ্টছত লিখি জনাব আপোনালোকৰ কেনেকুৱা লাগিল। আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'ছবোৰ চাই ভাল পাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল বাটনটো হিট কৰি দিব যাতে আহিবলগীয়া সকলো ভিডিঅ'ছ ন'টিফিকেশ্যন আপোনালোকে অতি সোনকালে পায়। থেংক ইউ।